জুবিন দা মোৰ বহুত বড় ফ্ৰেণ্ড আছিলে, ডাঙৰ ফ্ৰেণ্ড আছিলে। মই সৰুৰে পৰা মোৰ জুবিন দাৰ নিচিনা গায়ক হ'বলৈ মন আছিলে। মোৰ আজি এনেকুৱা অনুভৱ হৈছে কি মোৰ অন্তৰৰ পৰা কিবা গাড়ী হৈ গৈছে। মই এটাই ক'ব বিচাৰিছোঁ যে এইটো মানে ক'ব পৰা নাই। মোৰ কাৰণে কালি কি হৈ গৈছে মই ক'ব পৰা নাই। মই সকলোকে ক'ব বিচাৰিছোঁ যে জুবিন দাৰ কাৰণে সকলোৱে দোৱা কৰিব যাতে জুবিন দাৰ আত্মাই শান্তি পায়। জুবিন দা জয়, জুবিন দা জয়, জুবিন দা জয়। মই চেষ্টা কৰিম, ভুল হ'লে ক্ষমা কৰিব। যদি জীৱনৰ ৰংবোৰে লুকাবাকু খেলে, যদি আশাৰ চাকি এটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। মই আৰু নোৱাৰো। মই চবকে ক'ব বিচাৰিছোঁ যে মোৰ আইডলৰ কাৰণে সকলোৱে যাতে অলপ অলপ দোৱা কৰে যাতে তাইৰ আত্মাই শান্তি পায়। ধন্যবাদ।